ৰাতিপুৱা 7 বজাত তাত বহুত ধৰণৰ বহুতখন স্কুলৰ ছাত্ৰ ছাত্ৰী আহে বামনবৰী জনতা আৰু পেৰাধৰা আৰু বহুত মানে স্কুলৰ মানে ষ্টুডেণ্টবিলাক পাৰ হয় কিন্তু যিটো নাওৰ কেপাচিটি আছিল তাতকৈ বেছি লড হৈ গৈছে সেইকাৰণে এই ঘটনাটো তাৰমানে এনেকুৱা হৈ গ'ল আৰু ইয়াত বিষয়ববীয়াবিলাকে ইয়াত নাও 3-4খন নাও দিব লাগে য'ত নেকি 3-4খন নাও ইয়াত খাতে তাত নাও দিছে মাত্ৰ এখন নাওৰে স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাকে এটা টাইম আছে 7টা বজাত এই নাঘাটত আহিব লাগিব 7:30টাত স্কুল হয় গতিকে সিমান টাইমত 7টা বজাত সেই গোটেইখিনি ষ্ট্ৰীমে ল'ৰা ছোৱালীয়ে ইয়াত আহি উপস্থিত হয় এখন নাও কাভাৰ কৰিব নোৱাৰে চৰকাৰ গতিকে বিষয়ববীয়াসকলে 3-4খন নাও ইয়াত দিব লাগে এইটো যিবিলাক বিষয়ববীয়া আছে বিষয়ববীয়াবিলাকে নিজৰ দায়িত্ব পালন কৰিব লাগে আৰু কিছুমান এই গাফিলতিৰ কাৰণে এই ঘটনাটো হৈছে যাৰ যিটো মানে দায়িত্বটো পালন কৰিব লাগে আৰু ইয়াত এখন নাও চলি আছে 7জন বুলি শুনিবলৈ পাইছো তেখেতো মানে এতিয়াও পোৱা নাই আৰু বাকী 6জন 7জন গাঁওখনত কিমান মানুহ যেনেকৈ সঠিককৈ ক'ব নোৱাৰিম ল'ৰা ছোৱালী স্কুলৰ ষ্টুডেণ্ট বহুত আছে আৰু 4জন এনে এই পেচেঞ্জাৰো মানে আছে স্কুলৰ আনুমানিক মোটামুটি 800 মানুহ দুখ আৰু পৰিতাপৰ বিষয় ৰাতিপুৱা পেৰাধৰা পাৰঘাটৰ পৰা আপোনাৰ লাৰকুচি পাৰঘাটলৈ আহি থাকোঁতে নাও দুৰ্ঘটনা হয় নাও দুৰ্ঘটনাত কেইবাজন ছাত্ৰ ছাত্ৰী আছিল লগতে কেইবাজনো অভিভাৱক আছিল দুৰ্ঘটনাত এতিয়ালৈকে কেইবাজনো ছাত্ৰ ছাত্ৰীৰ লগতে শুনামতে অভিভাৱকো নিৰুদ্দেশ হৈ আছে আনুমানিক 4-5জন মান হ'ব এতিয়ালৈকে সঠিককৈ ভালদৰে জানিব পৰা নাই নাই এটা কথা স্পষ্ট চক আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ যিটো দায়িত্ব তেওঁলোকে সেইটো দায়িত্ব যেন পালন কৰা যেন আমাৰ অনুভৱ হোৱা নাই প্ৰথম কথা হ'ল যে নাও এখনৰ ইনচুৰ আছে কি নাই তাতে নাও ডুবিলে তাৰ প্ৰটেকশ্যনৰ ব্যৱস্থা আছে নে নাই সেইটো কিন্তু সিহঁতে সেইখিনি কৰা নাই এই যে নাও যে জধে মধে চলি আছে এখন নাওতে প্ৰটেকশ্যনৰ ব্যৱস্থা লোৱা নাই গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে এই যে যিবিলাক অবৈধভাৱে ক'ব লাগিব অবৈধভাৱে নাও চলাচল কৰি আছে এই নাও চলাচলবোৰ বন্ধ কৰিব লাগে আৰু প্ৰত্যেকখন নাওতে প্ৰটেকশ্যনৰ ব্যৱস্থা কৰি দিব লাগে মানে 40-50জন ছাত্ৰ ছাত্ৰী আছিল বুলি আৰু আমি জানিব পাৰিছোঁ নিচেই কাষতে ৰামপুৰত এখন কাৰ্যালয় আছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তেওঁলোকে বস্তুটো যদি আগৰ পৰাই সঠিকভাৱে ৰূপায়ণ কৰিলে বা নিয়ন্ত্ৰণ কৰিলে হয় আজি এই দুৰ্ঘটনাটো নহ'ল হয় চাগে পেৰাধৰা ঘাটৰ পৰা লাৰকুচি ঘাটলৈ নামিছিল তাৰে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছিল অঞ্চলৰ পৰা আহি আছিল এতিয়ালৈকে আনুমানিক 4-5জন মান সন্ধানহীন হৈ আছে SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে লগতে স্থানীয় প্ৰশাসনৰ লগত আছে